어있나 가거라. 오케이 우렸을 거래. 또 하자 어있나 가거라. 가사 어디 가사 만악 꼬리쌤을 어쩌디라게 가봐낼 거다. 아람나무 잡아 바허리 꼬리수 앞으날 더운 있어. 긴두강 화를 모랑자누 이만 허스 빗도 이제 때보다이 바로 딸이 남쪽할제 에이 나사구래 나라께도 하나지 때보다이 빗도 대기 뭐래 하더니 대치모 먹기 마시고 나기세 또 바보한테 오힘을 하고 때문에 오전이 어디세 아들 꼬라고 하라지 어려워 배수님에게는 또 떼끼나 들어와 쪼래 꼬리야 따따하디 메리디아 에이코다 하더를 받고 아람다 어쩌이 아까지 방걸 들어와 정말 자해로우에 어때 못도 들었다 강하까지 못구라를 보자 뭐하갈래 가로됐래 어디서 옵니까네 저부하 번쩍하대 바보 못구라 내또 내홀 걸었대 불발이 하고 설골 멋도 바다리 함띠뿌리는 못구라 보고 언니 비시니 마하빠마테 럭도 빠볼리 덩커가 가나게도 에파널 거라 헛거누게 뭐 힘을 거라 아이 그노 나의 집이 떠올
নকবি শুনিলি নহয় ভৱিষ্যত বাক্য লিখন মোৰ জয়ুৰে কাম পাতি যে মিলৰ বান্ধোনেৰে বান্ধিছিলো তহঁতলৈকে এই মিলনে স্পষ্টভাৱে ঘোষণা কৰি থৈ গ'ল চিৰেই কংসৰ মৰম চিৰেই কংসৰ মৰম অমিত বিতৰথী নকৰো আৰু সম্বন্ধ বিশ্বাস কি কৰিত মুক্ত হব খোজা এই কংসৰ মৃত্যুৰ চিৰদিনৰ বাবে কাৰ্য অতি অশুভনীয় তই জানো কি পাগলী এই দুৰন্ত মথুৰাবাসীয়ে মোৰ ৰাজত্বত অসন্তুষ্ট হৈ তলে তলে দেৱতাৰ চক্ৰান্তত মিলিত হৈছে আৰু তই কৈছ গমন কৰা সিহঁতে ভালদৰে উপলব্ধি কৰক এই কংসৰ অস্তিত্ব কংসৰ পৰাক্ৰম কিমান মহাৰাজ আপুনি ৰজা সৰ্বশক্তিমান সঁচাই হওক বা মিছাই হওক ন্যায় হওক বা অন্যায় হওক আপুনি আপোনাৰ ইচ্ছা মতে সকলো কৰিব পাৰে সেই গৰ্বতে গৰ্বিত হৈ আপুনি বজাৰ ওপৰত অত্যাচাৰ কৰিছে আনকি নিজ ভক্তিক হত্যা কৰি আপুনি মৃত্যু কৰণ দাসৰ পৰা হাত কিন্তু নোৱাৰে ৰাজন সকলোৰে বিচাৰ কৰোঁতা এজন কৰ্তা আছে সেই কৰ্তাৰ হাতৰ পৰা আপুনি মৰণত উঠিব নোৱাৰে তোমাৰ কথাই সঁচা হওক ৰজাই মোৰ ইচ্ছাতে সকলো চলিব লাগিব প্ৰথমতে মই দৈৱকী কৰিম সংহাৰ তাৰ পাছত যাম মই দৈৱকীৰ গৰ্ভধা অষ্টম সন্তানে এইদৰে ঘটাব পাৰে এই কংসৰ পিশাচিনী তই মৃত্যুৰ বাবে বিচলিত নহয়
সস্তা কথা বলা এনে কাইছ অতি অপমানীয় বিনা অপরাধে নারী হত্যা ভক্তি হত্যা কৰা যদি তুমি তেতিয়া এই জগতৰ বীৰ সমাজে যুগে যুগে তোমাক গঞ্জনা কৰিব এই গঞ্জনাৰ ভয়তে এই কংসই মোৰ ঘৰদৰে সাপ পুহি গাখীৰ খুৱাই এই জগতত নিজকে বীৰ বুলি দিব পৰিচয় ভয়া ভয়া দুষ্টিৰিচা এইটা কাংক্ষিত তমোল তুমি হেৰাব শুনে আপনার এই মৃত্যুর করার দখল করার হাত করার উপায় আপনি যদি মানি নয় আপনার কোনো অমঙ্গল নয় মঙ্গল নহয় অমঙ্গল নহয় তেনেকুৱা বকুলি এই উপায় ভাবিছা মহান দৈপকীক প্ৰাণদান দিয়ক তুমি তুমি নাজানো বকুলি দৈপকীৰ প্ৰাণদান মানে এই কংসৰ মৰণ আৰু কংসৰ মৰণ মানে দৈপকীৰ জীৱন তেন্তে বকুলি তাও পরিবর্তে এই দৈপকী এই দৈপকীর গর্ভজাত একটি সন্তান ভূমিষ্ঠ হওয়ার মাঠ থেকে মন আপনার হাতত তুলি দিন আপনি আপনি কি হতো একই করি নিজ হাতে হত্যা করি আপনি সমাধান হব পাৰিব তোমার কথাকে মই মানি লৈছো কিন্তু ভাবিছো বকুলি এই সন্তানৰ মমতা এৰি প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰিবা আৰু যদি পাৰা তেন্তে মই বিনা আপত্তিৰে দৈপকীক দিব পাৰো মুক্তি আপনি রাজা আমি আপনার অর্চিত প্রজা হেবা আপনি ইচ্ছা করিলে আমার যথা সমস্ত কাটি লব পারে তথাপি যদি আপনি সন্দেহ করেছেন আজি আজি এই বকুলে পালন করে করিছো প্রতিজ্ঞা Asila morni, moi potika tabokko, moi potika tabokko. তোমার কথাকে মানি লৈছো তোমার কথা মতে মই দৈপকীক দিলো
নালাগেতো অসুরের দৈত্যকে আগবঢ়াই থৈ আমাৰ কিন্তু অসুৰে আহৰি নাযাবা তোমাৰ অধিকাৰ কথা অন্তৰ চিহ্ন মস্তক চাব